লিডাৰবিলাকে ফিল্ডত ঘূৰি আছে তেওঁলোকে তো ময়ো তেনেকৈ ৰিপৰ্টবিলাক লওঁ আমাৰ প্ৰতিটো সমষ্টিৰ আমাৰ যিসকল লিডাৰ আছে তেওঁলোকৰ পৰা ময়ো খবৰবিলাক লৈ থাকোঁ ৰিপৰ্টবিলাক লৈ থাকোঁ সেই হিচাপে আমাৰ পজিশ্যনটো বেয়া নহয় এই BTC যিমান সমষ্টি আছে 40টাত আমাক 40টাতো নালাগে আমাৰ যিখিনি প্ৰয়োজন এই প্ৰয়োজনীয় সমষ্টিটো আমি পাই যাম তাৰ ওপৰঞ্চি আমি পাম এইটো অৱস্থাত আছে মানে 40টা ধৰি লওক আপোনাৰ 21টাতো মিনিমাম 21টা তাতকৈ আমি বেছি পাম তাতকৈ এতিয়া যদি কাইলৈ যদি ইলেকশ্যন হয় আমি গোটেই পাই যাম 5টামান বোধে বাহিৰত যাব পাৰে এনেকুৱা ধৰণৰ অৱস্থা আৰু এতিয়া কোন ফেক্টৰ হ'ব পাৰে বিটিএডি ইলেকশ্যনত আপোনালোকৰ বিপিএফৰ ফেক্টৰটো মই আমাৰ দেখাত যিহেতু প্ৰমোদ বৰাই বড়োলেণ্ড সৃষ্টি কৰিবৰ কাৰণে আন্দোলন কৰা ভাৱনাটো কৰিছিলে গতিকে আমাৰ বড়ো মানুহ সহজ সৰল তেওঁলোকে সঁচাকৈ প্ৰমোদ বৰাই বড়োলেণ্ড সৃষ্টি কৰিব এইটো আশা আছিলে গতিকে তেওঁৰ লগত বহুত মানুহ আছিল বড়ো মানুহ কিন্তু আমাৰ যিবিলাক BPF হিচাপে আমাৰ লগত বড়ো মানুহ আছে সেইটো আমাৰ লগতে আছে তেওঁলোকে মানে বেলেগ ঠাইত যোৱাই নাই গতিকে তেনেকুৱা ধৰণৰ আমি আগৰ ইলেকশ্যনতো আমিয়ে দখল কৰিছোঁ তেতিয়াওতো আমাৰ অপজিশ্যন আছিলে UG ব্ৰহ্মৰ নেতৃত্বত তেওঁলোকৰ BPPF আছিলে সেই হিচাপে তেওঁলোকে ইলেকশ্যন খেলিছিলে তথাপিওতো আমি BTCত আমি মেজৰিটিটো পাইছোঁ মেজৰিটি আমি পাইছিলোঁ তো এতিয়া আৰু আমাৰ পজিশ্যনটো আৰু বেছি ভাল কিন্তু এবাৰ দেখা গৈছে যে বিজেপিও নিজাববীয়াকৈ প্ৰাৰ্থী দিব গতিকে যদিও প্ৰমোদ বড়ো আপোনালোকে কৈ আছে প্ৰমোদ বড়োৰ দল আছে তাৰ উপৰি আপোনাৰ নৱসংঘীয়াৰ এটা দল আছে আৰু ইফালে বিজেপিৰো এটা বিজেপিও নতুনকৈ সোমাব গতিকে এই তিনিটা দলক প্ৰত্যাহ্বান জনাব পৰাকৈ আপোনাৰ প্ৰত্যাহ্বান কেনেকৈ জনাব আপোনালোকে বিজেপি কিমান ফেক্টৰ হ'ব পাৰে নিৰ্বাচনৰ সময়ত বহুত মানে দল থাকে বহুত দলৰ মাজত আমি প্ৰতিদ্বন্দ্বিতা কৰি পেলাই আমি জিকি আহোঁ এইবাৰো তেনেকুৱা ধৰণৰ হ'ব একে ধৰণৰ হ'ব BTC ইলেকশ্যনো এনেকুৱা হ'ব বা আমাৰ এছেম্বলি ইলেকশ্যনত তেনেকুৱা ধৰণৰ আমি প্ৰতিদ্বন্দ্বিতা কৰি পেলাই আমি জিকি আহোঁ ঠিক তেনেকুৱা ধৰণৰ হ'ব ইয়াতো কিন্তু বিজেপিয়ে ধৰি লওক এতিয়া UBPও সম্পূৰ্ণৰূপে বিজেপি ফালে আহি গ'ল এতিয়া UBPয়ে সম্পূৰ্ণ ছাপোৰ্ট দি দিলে গতিকে নাই আমাৰ ইয়াত UBPও নাই BTCৰ বাহিৰত যিসকল বড়ো মানুহ আছে তেওঁলোকে একেলগে আমাৰ লগত আন্দোলন কৰিছিলে আন্দোলন কৰাৰ পিছত চৰকাৰে আমাক গোটেই মানে এৰিয়াটো যিহেতু নিদিলে অকল মানে দৰং ডিষ্ট্ৰিক্টলৈকে আমাক দিলে দৰং ডিষ্ট্ৰিক্ট বা পাছনি নৈলৈকে পাছনি নদীলৈকে সীমা কৰি পেলাই আমাক দি দিলে সেই হিচাপে বাহিৰত বহুত বড়ো মানুহ থাকি গ'ল কামৰূপত থাকিল নগাঁৱত থাকিল গোলাঘাট থাকিল কাৰ্বি আংলং থাকিল গোৱালপাৰাত থাকিল বহুত ডিষ্ট্ৰিক্টত আমাৰ মানুহবিলাক থাকি গ'ল তেওঁলোকক আমি একো দিব নোৱাৰিলোঁ সেই হিচাপে তেওঁলোকক মানে এটা অট'নমাছ কাউন্সিল সৃষ্টি কৰিবৰ কাৰণে ময়ে আমাৰ মাননীয় সদনত মই উত্থাপন কৰিছিলোঁ মই উত্থাপন কৰাৰ লগে লগে মানে আগৰ মন্ত্ৰী WPTৰ মন্ত্ৰী সুমিত্ৰা পাটিল তেখেতেও মানে মোক সমৰ্থন দিছিলে আৰু আমাৰ বিভিন্ন MLA সকলে কংগ্ৰেছৰ MLA সকলে সমৰ্থন দিছিলে বৰঞ্চ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেখেতেও মানে ছাপোৰ্ট কৰিছিলে সেইকাৰণে আগৰ পৰাই সেইটো কিবাটো কৰি আহিছিলোঁ অট'নমাছ কাউন্সিল বাহিৰত থকা বড়োসকলৰ কাৰণে এটা অট'নমাছ কাউন্সিল পাবৰ কাৰণে আগৰ পৰা UBPO হৈ পেলাই তেওঁলোকে ডিমাণ্ড কৰি আহিছিল সেইকাৰণে UBPOটো BTCত নাই অসমৰ বাহিৰত বা আমাৰ BTCৰ বাহিৰত থকা বড়োসকলৰ মাজত UBPO আছে কিন্তু বিজেপিয়ে ধৰি লওক বিজেপি লগত এবাৰ UBPOয়ে যেতিয়া BTR ইলেকশ্যন হ'ব সেই সময়ত প্ৰচাৰ চলাব তেওঁলোকে আৰু তেওঁলোকে ইতিমধ্যে এটা কথা কৈ আছে যে BTADত খুব দুৰ্নীতি হৈছিলে এই দুৰ্নীতি ৰোধ কৰিব লাগে
এই দুৰ্নীতি কৰাপশ্যনৰ পৰা কৰাপশ্যন বন্ধ কৰিব লাগে সেইকাৰণে আচলতে নতুন এটা চিন্তা কৰিব বা এটা পৰিৱৰ্তন বিচাৰিব গতিকে কি কৰিব দুৰ্নীতিটো ক'ত নাই গ্ৰাছৰুট লেভেলতো শিপাইছে অকল ব্ৰিটিছতো নহয় অকল ব্ৰিটিছে দুৰ্নীতি আছে সেইটো মই মানি ল'ব নোৱাৰোঁ দুৰ্নীতিটো একেবাৰে গ্ৰাছৰুট লেভেললৈকে আছে আমাৰ চিন্তাধাৰা মানুহৰ চিন্তাধাৰা সেই চিন্তাধাৰাটো আমি নিকাশ কৰিব লাগিব প্ৰথমতে মই নকওঁ যে দুৰ্নীতি নাই হোৱা কিন্তু যেনেকৈ কৈছে তেনেকুৱা দুৰ্নীতি নাই হোৱা একো নাই হোৱা বুলি কৈছে একো নাই হোৱা যদি কিমান ধুনীয়া ৰাস্তা ঘাট হৈছে কলেজবিলাক হৈছে বিল্ডিংবিলাকৰ কথাটো কৈছে আগত আমাৰ বিল্ডিংবিলাক কেনেকুৱা ধৰণৰ আছিলে একেবাৰে জৰাজীৰ্ণ আছিলে ব্ৰিটিছে হোৱাৰ পিছত সেইবিলাক বিল্ডিং কিমান ধুনীয়াকৈ বনাই দিলোঁ আমি কলেজবিলাকৰ বিল্ডিংটো মানে ব্ৰিটিছে বাহিৰত থকা কলেজবিলাকৰ প্ৰতিচ্ছবিটো চালে দেখা যায় আমাৰ কলেজৰ বিল্ডিংবিলাক কেনেকুৱা কিন্তু বাহিৰত থকা কলেজৰ বিল্ডিংবিলাক কেনেকুৱা আমাৰতো বেছি ফাৰ্ডাৰ মানে বেটাৰ কিমান ডেভেলপ হৈছে স্কুল আজি জৰাজীৰ্ণ অৱস্থাত নাই ব্ৰিটিছে গোটেইটো মেৰামতি কৰিলে বা নতুন বিল্ডিং বান্ধিলে ৰাস্তা য'ত নাছিলে গোটেই আমাৰ দলং নাছিলে দলং হৈ গ'ল সেইবিলাক পাহৰিলেতো মানে সেইটো অন্যায় কৰা হ'ব না এতিয়া আমাৰ ওদালগুৰিৰ লগত বাক্সাৰ লগত কোনো ধৰণৰ মানে যোগাযোগৰ ব্যৱস্থা নাছিলে ৰাস্তা নাছিলে এতিয়া কিমান ধুনীয়া হৈছে এতিয়া যোগাযোগৰ ব্যৱস্থাটো ইমানেই ধুনীয়া হৈছে যে ব্ৰিটিছে বাহিৰত থকা মানুহে যদি কেনেবাকৈ যায় তেওঁলোকে আচৰিত পাই যায় ক'ত কি হোৱা নাই মানে ফৰেষ্টত থকা মানুহবিলাকৰ ৰাস্তা ঘাট ইমান সুন্দৰ হৈ গ'ল সেইবিলাক নাই হোৱা বুলি ক'লেতো সেইটো অন্যায় কৰা হ'ব না নিজকে ফাঁকি দি কথা কোৱাৰ নিচিনা আমাৰ লাগে প্ৰমোদ বড়ো তাৰ নিজৰ গাঁৱত অঞ্চলত আগত অসম পাৰ্টটো ৰাস্তাটো বেয়া আছিলে আমাৰ BTC পাৰ্টটো ধুনীয়া আছিলে এতিয়াহে পিছত এই চৰকাৰে অহাৰ পিছত ৰাস্তাটো বনাইছে ন' ডাউট বনাইছে কিন্তু BTCত থকা ৰাস্তাটো সুন্দৰ আছিলে পকা ৰাস্তা আছিলে বাহিৰত থকা ৰাস্তাটো ভঙা আছিলে সেইটো মানে ভাগ্য ভাল যে বৰ্তমানৰ চৰকাৰ মাননীয় মন্ত্ৰী PWD মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত সকলো অসমৰ ৰাস্তা ঘাট নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ পদক্ষেপ লোৱাৰ কাৰণে আজি বিভিন্ন ঠাইত জৰাজীৰ্ণ অৱস্থাৰ থকা ৰাস্তাবিলাক উন্নত হৈছে সেই গতিকে যিটো ব্ৰিটিছে বাহিৰত থকা যিটো এৰিয়া তাত ৰাস্তা নাছিলে আজি ৰাস্তা হ'ল কিন্তু ব্ৰিটিছত কেতিয়াবাই ধুনীয়া মানে ৰাস্তা ঘাটবিলাক হৈছিল সেই গতিকে একো হোৱা নাই গোটেই খাইছে যদি হাগ্ৰামাই দুৰ্নীতি কৰিছিল অকল খাইছিল এইবিলাক কেনেকৈ হ'ল আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিটো কি আছিল তাত ব্ৰিটিছেতো বনাইছে এই বিল্ডিংটো ব্ৰিটিছে বনাইছে তো আজি ইউনিভাৰ্চিটি মই DRDৰ পৰা গ্ৰেণ্ট দি বিল্ডিংটো খাৰা কৰাইছিলোঁ অসম চৰকাৰে আমাক বিল্ডিং দিয়া নাছিলে ক্লাছ কৰিবৰ কাৰণে উপযোগী হোৱাকৈ মই DRDৰ পৰা পইচা চেংচন দিয়াই পেলাই বিল্ডিং নিৰ্মাণ কৰাইছোঁ তেতিয়াহে তাত বিল্ডিং হয় নিজাববীয়া বিল্ডিং হয় সেইটো পিছত ব্ৰিটিছে ধুনীয়াকৈ বিল্ডিং নিৰ্মাণ কৰিবলৈ কাৰণে সুবিধা কৰি দিলে সেইবিলাক নহ'ল নেকি CIT আনিলে ইমান সুন্দৰকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল ক'ৰ পৰা আহিছে এইটো আপোনাক যদি মই সোধোঁ যে BTRৰ যিখন নিৰ্বাচন সেই নিৰ্বাচনত আপুনি ইতিমধ্যে কৈছে যে আপোনালোকে 21তকৈ বেছি পাব মানে সংখ্যাগৰিষ্ঠতা বেছি হ'ব BJPয়ে কিমান পাব বা নৱশৰণীয়াৰ দলে কিমান পাব বা প্ৰমোদ বড়ো দলে আপোনাৰ আনুমানিকভাৱে কিমান মান পাব মই নাজানো মই তেওঁলোকৰ কাৰণে ছাৰ্ভেটো নাই কৰা আমি নিজৰ কাৰণে কাম কৰিছোঁ তেওঁলোকে কিমান পাব এইটো মই নাজানো আমাৰতো গোটেই ভাল ক'ৰবাত যদি মানে ভুল হৈ যায় তেতিয়াহ'লে সেই সমষ্টিটো আমাৰ
লছ হ'ব পাৰে এতিয়ালৈকে গোটেই মানে আমাৰ 30টাটো ইনটেক আমি পাই যাম আজিৰ দিনত 30টা ইনটেক আমি পাই যাম বাকী 10টাটো মানে কাৰ তাত যায় সেইটো আমি ক'ব নোৱাৰোঁ